আজি জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিখন ৰিলিজ পাইছে আপোনালোকে সকলোৱে জানে আমাৰ লখিমপুৰ দুৰ্গা টকটাইজ থিয়েটাৰত আজি এই ফিল্মখন ময়ো উপভোগ কৰিলোঁ লখিমপুৰ এৰিয়াত কিনকিনিয়া বৰষুণৰ ফলত লখিমপুৰ দুৰ্গা টকটাইজ থিয়েটাৰৰ সন্মুখত জুবিন অনুৰাগীৰ ভিৰ কমকে দেখা পোৱা গৈছে যদিও হাউসফুল হৈছিল ৰৈ ৰৈ বিনালে ছবিখন 15-20 মিনিট থিয়েটাৰত চলাৰ পিছতো জুবিন অনুৰাগীক টিকিট কিনিবলৈ দেখা পোৱা গৈছে লখিমপুৰ দুৰ্গা টকটাইজ থিয়েটাৰৰ লগতে জুবিনদাৰ ফটো লগাই শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে জুবিন অনুৰাগীক এটা ব্যৱস্থা কৰি দিয়া সকলো জুবিন অনুৰাগীয়ে জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাই টিকিট কিনি ৰৈ ৰৈ বিনালে ছবিখন উপভোগ কৰে ছবিখনৰ শেষত জুবিনদাৰ কিছুমান অনুৰাগী কান্দিবলৈ দেখা পোৱা যায় তাৰে মাজত কিছুমান ভিজুৱেল আপোনালোকক দেখাবলৈ যত্ন কৰিম আজি গোটেই বিশ্বত আমাৰ এই জুবিনদাৰ ৰৈ ৰৈ বিনালে ছবিখন আমি ৰাতিপুৱা 8টাৰ আগতে বৰষুণ আছে আমাৰ বৰষুণ নালাগে আমি জুবিনদাৰ ৰৈ ৰৈ বিনালে চাওঁ আৰু এখন গোটেই বিশ্বৰ মানুহ আছে আমাৰ এই জুবিনদাৰ ৰৈ ৰৈ বিনালে চিনেমাখন চায় আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমাৰ এটাই আহ্বান আমাৰ এই জুবিনদাৰ ন্যায় লাগে মোৰ কথা আমাৰ ন্যায় লাগে জয় জুবিনদাৰ আমি ৰৈ ৰৈ বিনালে চাব আহিছোঁ ৰাতিপুৱা 8টাৰ পৰা এটা বহুত ভাল লাগি আছে আমি টিকেট পালোঁ আৰু দুজন যাত্ৰীৰ মই জুবিনদাৰ টিকেট পাইছে মই টিকেট পাইছোঁ তাৰপিছত কি ক'ব যে সম্পৰ্কত যেতিয়া তেওঁলোকে নাই পোৱা নাই পাব বুলি আশা আছে ছবি চাবলৈ আহিছোঁ ছবি চাবলৈ মানে এণ্টাৰটেইনমেণ্টে আহে কিন্তু আজি আমি এণ্টাৰটেইনমেণ্টৰ কাৰণে নহয় তেখেতক স্মৰণ কৰি তেখেতৰ প্ৰতি আমাৰ শ্ৰদ্ধা দিবলৈ আহিছোঁ তেখেতক আমি সন্মান দিবলৈ আহিছোঁ আজি ফিল্মৰ এণ্টাৰটেইনমেণ্ট বুলি কথা নাই আজি দুখৰ কথা যে আমাৰ মাজত তেখেত নাই আজি তেখেতে যদি জীয়াই থাকিলে হয় সঁচাকৈ ফিল্মৰ যিটো তেখেতৰ বনাইছিল স্বাৰ্থপৰ হ'ল হয় তথাপি আমি তেখেতক নথকাৰ তেখেতক জীয়াই ৰখাৰ এটা পদ্ধতি তেখেতক আমি চিৰদিন জীয়াই ৰাখিম এই আমাৰ আশা লখিমপুৰৰ খবৰ দ্ৰুত পাবলৈ আপোনালোকে লখিমপুৰ হেডলাইন্স এই ফেচবুক পেজটো আপোনালোকে ফলো কৰিব নাপাহৰিব জয় অসম জয় জুবিনদা